हेलो गाइज मोर अन्य एटी भिडिओले आपनालोक स्वागतम जनालो। আজি মই উপস্থিত আছো শিৱসাগৰত মানে আমাৰ এটো বাইদেউৰ ঘৰত আছো। ডাইৰেক্ট আপোনাক আজি মই ৰেডি সেডি কৰি মেলিহে দেখাইছো আৰু ইয়াত আহা মেলা হেবোৰ ভিডিও লোৱা নাই আৰু লৈছিলো বাট বেয়া হৈ থাকিলে মানে ভালকে নললো মানে ট্ৰাভেল কৰোতে বহুত কষ্ট হয়তো এটো কাৰণে ভিডিও লব নোৱাৰিলো মানে তাৰ কাৰণে হেইটো কাৰণে আজি এতিয়া ইয়াৰ পৰা ভিডিও আৰম্ভ কৰি দিছো। এতিয়া মই গৈ আছো শিৱদৌল গৈ আছো আজি যিহেতু জানি আপোনালোকে সাৱনৰ মাহ চলি আছে এটো আৰু লাষ্ট হয় হেতু কাৰণে আজি হেৱা লব যাও। আজি এবাৰ গৈছিলো আমাৰ তাত গৈছিলো জুনাইত গৈছিলো আমাৰ ধেমাজিত গৈছিলো বাট এতিয়া শিৱসাগৰত আছো যদি ইয়াতে শিৱদৌলটো বহুত ফেমাস আপোনালোকে শুনিছে চাগে কিতাপ বহি বা যতে শুনিছে চাগে শিৱদৌল বুলি শিৱসাগৰত হেই তেতিয়া আজি গৈ আছো আপোনালোকক দেখুৱাম কেনেকুৱা লাগে গৈ মিলি আৰু কি কৰো তাত বলক। আগৰ ব্লগত চাইছে চাগে ইয়াৰ নাম কাম্পচি বাৰ মেকুৰী হয় এটো অকল বহি থাকে এনেকে বাই বহি আছে মাগব স্পেক লগাই লৈছে একদম হ্যান্ডসাম লাগিছে দেই। এই যে আমাৰ নানিয়ে লাজ কৰিছে মোবাইলত নোলাবি বুলি কৈছে লাজ কৰি আছে। এইফালে কাক অফিচলৈ যাবলৈ ওলালে কাক বাই বাই কৰি দিও আকৌ ইয়াৰ পৰা এতিয়া হ'ব যাত্ৰা আৰম্ভ কৰো আৰু এই সাইডে আহিলে মানে সদায় চাহপাত বাগানটোৱে দেখি পাব আৰু চাৰিওফালে ৰাস্তায় বলবম ইমান মানুহ বহুত ভিৰ হ'ব যেন পাইছো। চেন্ট্ৰেল বাপ্টিষ্ট চাৰ্চ শিৱসাগৰ আগতে হ'ল এবাৰে আহিছে এবাৰে সেৱা কৰি পাইছো আৰু আজি সেৱা কৰিলে মানে সেকেন্ড টাইম হ'ব আৰু ইয়াৰ পৰা যাব নিদিয়ে এইটো ৰাস্তাৰ পৰা নো এন্ট্ৰি কি হ'ব তেনেকুৱা এইটো ৰাস্তাৰ পৰা যাব দিছে এইটো চাইছে না এইটো শিৱসাগৰ পুখুৰী গ্লাছটো খুলি দেখাই দিম আপোনাক দলৰ পিছপিনে দল ইমান ভিৰ আছে এটা মন্দিৰত লাইন পাতিব লাগিব। এই পিছফালে পুখুৰী চাওকচোন ইমান ধুনীয়া শিৱদৌলৰ পুখুৰী এইটো লতা দোকানৰ পৰা লৈ লৈছো তাৰ পানী ভৰাব লাগিব। পানী ভৰাবলৈও ইমান ভিৰ চাইছেনে পানী ল'বলৈও পুৰা ভিৰ লাগি আছে পানী লৈ আছে। পুখুৰীৰ নাজাৰাটো চাই ইমান ভাল লাগিছে নহয় ইয়াতে থাকি যাওঁ লাগিছে একদম চকী একটা থৈ মেলি টেবুল চকী থৈ মেলি বহি মেলি নাজাৰা চাই থাকিবলৈ পেলাই আন্টি ধূপ নালাগে ধূপ লৈ আহিছোঁ ধূপটো নালাগে চাইছেনে কিমান লাইন পাতিব লাগিব ইয়াৰ পৰা এইফালে আৰু সেইফালেতো আছে গৈ আছো পাম আৰু চাগে অলপ বেছি দূৰ নাই ভিতৰৰ নাজাৰাটো আপোনালোকক দেখুৱাব নোৱাৰিম বাট ইয়াৰলৈকে আপোনালোকক ভিডিঅ' লৈ দেখাই দিছোঁ আৰু বা এতিয়া চাকি জ্বলাব লাগিছে বহুত অসুবিধা এইটো ভিউৰ চাকি জ্বলালে মানে বহুত দেৰি লাগিব একদম নচলাব নুমিয়ে গৈছে। এইফালে চাওক লিংকটো আমি দৰ্শন কৰিবই নাপালোঁ। দলটো মেইন শিৱলিংগতে সেৱা কৰিব নাপালোঁ কাৰণ কনষ্ট্ৰাকশ্যন চলি আছে নেকি ভিতৰত সোমাব দিয়া নাই বাহিৰৰ পৰাই কৰিব দিছে। মাকবোৰ ৰখি আছিলে আমাক বাহিৰতে অথনিৰ পৰা চাগে 1 ঘণ্টাৰ পৰা ৰখি আছে চাগে ভিতৰৰ পৰা সেৱা চেৱা লৈ আহি এতিয়া আকৌ মাকবোৰ ইয়াত বাহিৰতে ভিতৰত নোসোমাকৈ ইয়াতে চাকিটো জ্বলালে। ভিতৰৰ মানুহৰ লাইন চালে মানে পাগল হৈ যাব ইমানে লাইন।
এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু হয় নাই অৱস্থা বেয়া হৈ গৈছে আমাৰ বায়ে এইটো কেংকেঙাই আছে চিকিউৰিটি টাইট আকৌ দেই কিন্তু চাওক ইয়াৰ পৰা আলাবিলাকে সোমাব নোৱাৰি আকৌ ৰুমত আইচক্ৰীম খাবলৈ একদম ভাল লাগিব ফ্ৰুটছৰে হ'ব ন এইটো আইচক্ৰীম অৱস্থা বেয়া মানে ৰাতিপুৱা ৰ'দ ইমানো চকুত নালাগে আৰু এনেই আজি ৰাতিপুৱা বৰষুণ দিছিলে যে এতিয়া যাব ওলাইছোঁ আৰু পুখুৰী নাজাৰাটো একবাৰ চাই ল'ম বুলি ভালকৈ আপোনালোকেও চাই লওক একবাৰ পুৰা মন্দিৰৰ নাজাৰাও চাই লওক ৰাউণ্ড মাৰি যাব আহিছোঁ যদি এই ভিউ পইণ্টটোক চাই লওক এইটো চব জেগাত কমনি আৰু আই লাভ শিৱসাগৰ ইয়াতে ফটো একপি মাৰি লওঁ বুলি বাই মই মাগবতো চখ নাই অশান্তিহে পায় বেচেৰা সেইটো কাৰণে গাড়ীতে আছে আৰু আই লাভ শিৱসাগৰত ফটো মাৰিছিলোঁ কিন্তু কি হ'ল কেছটো ৰ'দৰ ডাইৰেকশ্যনটো বেলেগ চাই উল্টা চাইডে আছেতো সেইটোৰ কাৰণে চেহেৰাই নোলাৰে আনফালৰ পৰা আপোনালোকক মই দলৰ নাজাৰা দেখাই দিছোঁ এইটো পুখুৰীটো সেইফালৰ পৰা যে পুখুৰী আপোনালোকক দেখাই দিছিলোঁ ক্লিপ এইটো পিছফালৰ ক্লিপ হয় সেই দল চাওক দল আৰু মাক দেখাই দিছোঁ ৰাউণ্ড মাৰি দেখুৱাই আছে মানে মাকো একদম ৰাউণ্ডকৈ দেখাই আছে কোনটো ডাইৰেকশ্যনৰ পৰা মানে ভাল লাগিব মন্দিৰটো চাওক এতিয়া চাওক লাষ্ট টাটা বাই বাই শিৱজী আশীৰ্বাদ দিব আকৌ দেই এইফালে এতিয়া গৈ আছোঁ টাউনলৈ পালোঁ শিৱদৌলৰ পৰা বৰ ভাল লাগিলে চাই মেলি মনটো একদম ছেটিছফাই হ'ল একদম মন্দিৰত অলপ সেৱা এটা লৈ আৰু আহি মেলি এতিয়া চাহ পানী খালোঁ চাহ পানী খাই মেলি অলপ জিৰাই আছোঁ পাছতকৈ ভাত পানী খাই মেলি অলপ বাগৰি যাম আৰু তাত আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিম আৰু যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে প্লিজ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট এটা দি দিব থেংক ইউ